গান নহয়, এইবাৰ অভিনয়। অভিনয়ৰ প্ৰতি আকৃষ্ট নীল কুসুম। অভিনয় কৰিছে এনে অকণমান সময়ৰ কাৰণে। আৰু এই বোলছবিখন খুব আশাবাদী, মই খুব ভাল কাম কৰিছে তেওঁলোকে আৰু বেলেগ ধৰণে এটা সমাজৰ বেলেগ দিশ এটাক দেখুৱাবৰ চেষ্টা কৰিছে। মৰাণবাসীৰ ৰঙীন সপোন দিঠক হ'ব। তো ৰিয়েল মই যেনেকুৱা মানুহ যেনেকৈ আছোঁ সেইটোৱে এক্টিং। তোমাৰ লগত এতিয়া কথা পাতি আছোঁ, এইটো এটা এক্টিং। ভূপেন হাজৰিকাই একচুৱেলি পলিটিকেল ৰেপটো কেতিয়াবাই আৰম্ভ কৰিলে, 60ৰ দশকতেই তেখেতে আৰম্ভ কৰিলে। এখন টেকত ৰঙীনৰ পৰিয়াল। চক্ৰপাণি পৰাশৰৰ সৈতে এখন টেক। আজি নিশা 8 বজাত।